কংগ্ৰেছৰ মাতি আছিল যে BPF যিহেতু বিজেপিৰ লগত সংগঠন হোৱা নাছিল কিন্তু এই ক্ষেত্ৰত আৰু কথা আছে আলোচনা AIUDF বাওঁপন্থী দল আৰু কংগ্ৰেছৰ লগত যিহেতু BPF আছিল এই ৰাজ্যৰ ৰাজনৈতিক সংগঠন অলপ বেলেগ ধৰণে সংগঠনটো লৈ বিভিন্ন ঠাইত বিভিন্ন চৰ্চা হৈছে অৰ্থাৎ ই কংগ্ৰেছক আৰু অলপ অক্সিজেন দিলে নেকি এইটোও কথা আহিছে কংগ্ৰেছৰ মহাজোঁট গঠবন্ধনৰ শক্তি আৰু কিবা বিপদ হৈ লৈছে বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশৰ পৰা বিভিন্ন জনে